वेलकम टू माय यूट्यूब चैनल। तो आज मैं जा रहा हूँ क्रिसमस देखने के लिए। कहाँ क्रिसमस है गुवाहाटी में, वो देखने के लिए मैं जा रहा हूँ। आप लोग भी आइए मेरे साथ। तो आज मैं हूँ और मेरे साथ है मेरा बाइक। अभी टाइम शाम का टाइम हो गया है। देरी नकरी आमी क्या बाइक जाओ। रास्ता कुकुर तो कि धुनिया मानव की खुशी আছে। इमान शांत थाक एको ने खा वस्तु। तो अभी मैं पहुंच गया रुक्मिणी गांव में। यहाँ पर क्रिसमस का सेलिब्रेशन चल रहा है। तो आइए अंदर जाके देखते हैं क्या है वहाँ पर। अंदर जाके देखते हैं क्या है। तो मैं ইয়াতে আহিলোঁ। আপোনালোক মোৰ ফালৰ পৰা খ্ৰীষ্টমাছৰ শুভেচ্ছা থাকিলে। হয়, থেংক ইউ। আৰু আজি ৰাতিপুৱাৰ পৰা ইয়াতে প্ৰগ্ৰেম কিবা চলি আছিলে নেকি? কেৰলছ হৈছিলে, প্ৰেয়াৰ্ছ হৈছিলে, ষ্টেজ হয়, ফাদাৰ্ছ আহি পেলাই কেৰলছ গাইছিলে, হোলি ৱাটাৰ স্প্ৰেড কৰিছিলে চবকে। চ' এভৰিৱান এনজয় দ্য লৰ্ড। হয়, আৰু মানে আপুনি প্ৰতি বছৰে আহে ইয়াতে? এভৰি ইয়াৰ ইজ টু কাম হিয়াৰ। আই ইজ টু ব্ৰিং মাই চিলড্ৰেন অলছ'। চ' আমি এইটোৱে প্ৰাৰ্থনা কৰিছোঁ, চবকে লৰ্ড জিজাছক প্ৰে কৰিছোঁ যাতে এতিয়া পুৰা মানুহৰ মনত যদি অলপ শান্তি হওক, মনত শান্তি আহক। আপোনাক লগ পাই ভাল লাগিলে। থেংক ইউ। নাইচ টু মিট ইউ। থেংক ইউ। ইয়াতে মানুহৰ ইমান ভিৰ, মানুহে আহি পেলাই ভাল লাগিছে ইয়াতে। মই আজি এবাৰ প্ৰথমবাৰ আহিছোঁ ইয়ালৈকে। তো আপোনালোকে আহিব পাৰে। নেক্সট বছৰ যেতিয়া হ'ব আপোনালোকে ইয়াতে আহি যাব। আৰু মানুহৰ ভিৰ ৰাতিপুৱাৰ পৰা ইয়াতে বহুত প্ৰগ্ৰেম এৰেঞ্জ কৰা হয়। আৰু কি আছে চাই লওঁ ইয়াতে ঘূৰি ফুৰি। তো ফাইনেলি ইয়াৰ পৰা ওলাম এতিয়া। বহুত মানুহৰ ক্ৰাউড ইয়াতে থাকি আহিলোঁ, ভাল লাগিলে, মনটো বহুত ভাল লাগি গ'ল, ফ্ৰেছ লাগিলে। এতিয়া ইয়াৰ পৰা যাম, ক'লৈকে যাম ঠিক নাই। আপোনালোক আহি মেৰে চাত শিংবিলাকত যাম। শিং এইবিলাক শিং বুলি কয়। শিং অনলি অন 50 rupees। 100 টকা মাত্ৰ। 100 টকা। দাদা কেনেকুৱা খ্ৰীষ্টমাছ হিচাপে কেনেকুৱা? ভালে আছে। মানুহৰ ইমান ক্ৰাউড, একদম ইমান ক্ৰাউড, খোজ কাঢ়িবৰ কাৰণে ঠাই নোহোৱা হৈ গৈছে। এতিয়া নেক্সট যাম খ্ৰীষ্টান বস্তি। फाइनली मैं अभी पहुंच गया ख्रिस्तान बस्ती में देखूंगा। यहाँ पर चर्च में आ गया। देखिए मेरे पीछे पूरा लाइट से भरा हुआ है। हाँ, यहाँ आके मैं अभी घूम रहा हूँ। लाइट बहुत कम है, कुछ दिखाई नहीं। अपना नाम, एड्रेस, फ़ोन नंबर या रिक्वेस्ट लिख सकते हैं यहाँ पर। मैंने कुछ नहीं लिखा, एक बॉक्स में डालना चाहिए। हमने ख्रिस्तान बस्ती से निकला तो अभी जाएंगे पानपौधा डॉन बॉक्स स्कूल। देखिए पूरा जाम ही जाम है। अगर आप लोग चैनल में नया तो प्लीज़ सब्सक्राइब कर दीजिए। एक दोबारा जाना पड़ा। এইবিলাকত মই এবাৰ হেলমেট চাব কাৰণে আহিছোঁ। হেলমেট পিন্ধি যাবা দাদা। নতুন টান হৈ থাকে ন ইমান? অলপ টান পাব। একদিন দুদিন কিনিলে লৈ লৈ। সেইকেইটাত আপোনাৰ সেইকেইটাত কাণটো ঢাকি থাকে, এইটো কাণটো ওলাই থাকে। সেইটোতো আপোনাৰ কাণটো ঢাকি থাকে। স্পিকাৰ নাথাকে দামটো কম হয়। স্পিকাৰ নাথাকে আহিব পাৰে হেলমেট কিনিবৰ কাৰণে। হেলমেট ট্ৰাই কৰি চালোঁ কেনেকুৱা হয়। হেলমেটটো লাহে লাহে ভাঙি গৈছে, এক্সিডেণ্ট হৈছিলে ভাঙি গৈছে। সেইকাৰণে এটা বেলেগ হেলমেট ল'ব লাগে। সেইকাৰণে চাই ল'লোঁ ৰাস্তাতে। খ্ৰীষ্টান বস্তিৰ ওচৰত আছে মটো গিয়াৰ, আহিব পাৰে ইয়াতে। বহুত ধৰণৰ কালেকশ্যন আছে।
जो है देखिए लाइटिंग पूरा अच्छा है, मेरा फेस नहीं आ रहा है। तो अभी मैं हूँ गुवाहाटी नेहरू पार्क के पास, तो बहुत सारा लाइटिंग वगैरह लगा के रखा हुआ है। Around 9 o'clock. Only on 10 rupees और इसका बहुत कुछ है सामान। हेलो হেল্ল' আপোনালোকৰ এনেকুৱা কি কি আয়োজন কৰিছে আজি মানে এইটো অলপ কৈ দিব। চ' বেচিকেলি আমি UNI বুলি এটা অৰ্গেনাইজেশ্যনৰ পৰা আহিছোঁ, বেংগালোৰ বেছড অৰ্গেনাইজেশ্যন হয়। আৰু লাষ্ট ইয়েৰৰ পৰা এইটো আমি গুৱাহাটীত ষ্টাৰ্ট কৰিছোঁ। প্ৰিভিলেজ ল'ৰা ছোৱালীসকলক পঢ়াওঁ আৰু বাচ্ছাবোৰৰ লেভেল হিচাপে আমি তেওঁলোকক মানে ভগাই কিনে তেওঁলোকক কাৰিকুলাম থাকে, তেওঁলোকক কিতাপ পত্ৰ ইনক্লুডিং কাউন্সেলিং গোটেইখিনি বস্তু থাকে। কাৰণ এই সকল বাচ্ছা মানে ধৰক দৰিদ্ৰ মানে পৰিয়ালৰ পৰা আহে বা কিছুমান ধৰক অনাৰ্থো হয় আৰু কিছুমান ঘৰৰ পৰা পলাই অহা তেনেকুৱা ধৰণৰ ট্ৰাভেল বেকগ্ৰাউণ্ডৰ পৰা অহা ল'ৰা ছোৱালীক কৰিছোঁ। প্ৰতি বছৰে সিহঁতে এটা ফাণ্ড ৰেইজ কৰে, যিখিনি পইচা আমি কালেক্ট কৰোঁ এইটো ল'ৰা ছোৱালীৰ এই কাৰিকুলামৰ কাৰণে, কিতাপ পত্ৰৰ কাৰণে, ইভেন আমি যিসকল ভলেণ্টিয়াৰ হয় তেওঁলোকৰ ট্ৰেইনিঙৰ কাৰণেও সেইখিনি পইচাখিনি ব্যৱহাৰ কৰা হয়। তো আমি এইটো ফাৰ্ষ্ট টাইম কৰি আছোঁ। আমি অলৰেডি 5 লাখ টকা গোটাব পাৰিছোঁ এজ এ টীম আৰু গুৱাহাটী ফালৰ পৰা, যিটো প্ৰথমবাৰ হিচাপে বহুত মানে ভালেখিনি এমাউণ্ট হয়। আৰু এইটো আমি অনলাইন আৰু অফলাইন দুয়োটাই কৰি আছোঁ। আমি ভাবিলোঁ যিহেতু বৰদিনৰ সময়, খ্ৰীষ্টমাছৰ সময়, চ' আমি এইটো আইডিয়াটো ভাবিলোঁ যে আমি এটা ষ্টল বহাম, য'ত যিখিনি বস্তু আপোনালোকে ইয়াতে দেখিছে গোটেইখিনি ভলেণ্টিয়াৰবোৰে নিজৰ হাতেৰে বনোৱা। কেকছ আছে, কেণ্ডেলছ আছে, সৰু পেইণ্টিংছ আছে, বুক মাৰ্কছ আছে, গোটেইখিনি বস্তু আমি নিজে কৰা, নিজে বনোৱা। যিমানখিনি পাৰোঁ আমি ইমানখিনি মানে বিক্ৰী কৰিব চেষ্টা কৰিছোঁ। তো সেই তেনেকৈ আমি বস্তুটো আয়োজন কৰিছোঁ। আজি আমাৰ ছেকেণ্ড ডে আৰু এতিয়া দেখিছে আৰু প্ৰায় ভালেখিনি বস্তু বিক্ৰী কৰিছে আৰু হয়। থেংক ইউ। থেংক ইউ। আজি আপোনালোক মই যিমানখিনি পাৰোঁ দেখুৱাবৰ চেষ্টা কৰিলোঁ। খ্ৰীষ্টমাছ গুৱাহাটীত ঘূৰিলোঁ, ক'ত ক'ত খ্ৰীষ্টমাছ হৈ আছে, খ্ৰীষ্টমাছ চেলিব্ৰেশ্যন কেনেদৰে গুৱাহাটীত হৈ আছে। আৰু চাওক কিমান ভিৰ। মই এতিয়া বৰ্তমান আছোঁ নেহেৰু পাৰ্কৰ ওচৰত। গাড়ী এনেকুৱা ভিৰ হৈছে, নেহেৰু পাৰ্ক বুলিয়ে নহয় বাকী সকলো ঠাইতে এনেকুৱা ভিৰ হৈছে য'ত মানে সোমাবৰ কাৰণে ঠাই নোহোৱা হৈছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং। চি ইউ নেক্সট ব্লগ। বাই বাই।